তো গাইজ আজি ভিডিঅ'টো গাইজ বঢ়িয়া লাগিব কাৰণ গাইজ আজি আমি এটা গাইজ মানে বেলেগ ধৰণৰ চেলেঞ্জ কৰিম ইয়াত গাইজ কিছুমান কাগজ আছে ইয়াত গাইজ মানে আজিকালি এইটো বতৰত গাইজ যিখিনি ফল পায় সেই গোটেইখিনি গাইজ ফলৰ নাম লেখা আছে তো এইখিনি মানে থৈ কি কৰিছে এই ফাল্টু কি কৰি থাক এইখিনি ফল আছে গাইজ এইখিনি ফলৰ ভিতৰত যোনে যোনে যিটো ফল পায় সেইটো ফল গাইজ আনি দেখাব মানে আনিব পাৰিব আনিব লাগিব যোনে গাইজ প্ৰথমে এইটো ফল আনিব সি গাইজ চেলেঞ্জটো জিকি যাব বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকৰ ভিডিঅ'টো শেষলৈ চাই থাকিব আমাৰ ওচৰত এইখিনি মানে কাগজত লেখা আছে কি কি ফল আছে তো আমাৰ চব বহুত ফল আছে তো এইখিনি তো যে 3 টকা গৈছে মই কাগজখিনি গাইছ থবা দিয়ক যা লোক কাৰ ভৰ্তি কৰিছে গাইছ মই খাম লৈছোঁ মই তাক কি পৰে চাওঁ শিলিখা তো গাইছ ইয়াৰ ভাগত পৰিছে শিলিখা শিলিখা বসি ভালে গাইছ মোক তাক কি পৰে চাওঁ আমারা একটু জমাত গাইছ কাটে দে আকাশত গাইছ কাজিটেঙা বসি কাজিটেঙা আনব লাগব Start. তো গাইছ আরে নিজৰ গাইছ বস্তুগিলা আনবা গেছি তো কোন কোন গেছি চাও তো এটা গাছ আহিলে এইখিনি বেয়া শিলকা গাছ আছিল গাছ শিলকা গাছডাল এটা গাছ আহি আছে তো ই আহিছে তো লৈ লিল গাছ তো ই শিলকা আনছে বাকিটা আনবা গেছি বাকিটা চানবা আছে মোৰ ওচৰতে গাছ আছে মানে ওটা আহি আছে এইটো পুৰা ডাঙৰ ডাঙৰ হবে আহি আছে গাছ তো ই গাছ আমার কাছে তো আমার লই গেছে তো এই দুটা গাছ আনছি আর কি গাছ এক আনবা পারা নাই তো ই পাইছি 10 পয়েন্ট পাপুই গাছে 10 পয়েন্ট পাইছে তো কথা ই গাছি বাস 5 পয়েন্ট আর ই গাছ কষ্ট করার কারণে 1 পয়েন্ট এটা দিছো দ্বিতীয় রাউন্ডের কারণে সব রেডি হয়ে গেছে তো দ্বিতীয় রাউন্ডের কাজ ধর লোক তো গাছ মত জলফাই বসি জলফাই সব জানা গাছ মত আমলখি বইছে গাছ খবর তাত আর আকারটা ঢুমপুরি আছে আমলখি লৈ আহিল তো প্ৰথমে ই আনছি তো ই গাছ বিচাৰি নাপালা এবাৰো গাছ ই বিচাৰি নাপালা এই গাছ কম নামৰ গাছ বতৰটো বহুত বেয়া কৰি আহিছে ইফালে বতৰটো চাই লওক আকাশৰ ফালে তো সি এটা গাছ আহাই নাই এতিয়া কালি ভাগি বতৰ দি আছে তো গাছ ই আমাৰ লৈ আহিল মানে আমলখি মানে জলফাই লৈ আহিল তো এইটো জলফাই আনিছে সৰু আপেন দিয়া হৈ আছে কিন্তু চলি যাব সি জলফাইটো আনিছে টাইমত তো ই গাছ একো নানিলা মেইন পইণ্টটো গাছ হিচাপ কৰি কোন গাছ ফাইনেল উইনাৰ ওলায় তাক গাছ আমি ডিচাইড কৰিম তো বেছি দেৰি নকৰি আৰম্ভ কৰোঁ তো গাছ প্ৰথম হৈছে ভৱেশ প্ৰথম গাছ ভৱেশ আৰু ছেকেণ্ড হৈছে গাছ পাপু আৰু থাৰ্ড ই গাছ এক বিধু ফলান মানলা ইয়াৰ পইণ্ট গাছ 2 ইয়াৰ গাছ 15 ইয়াৰ গাছ 15 পইণ্ট আৰু ইয়াৰ গাছ 14 পইণ্ট তো গাছ এইটো গাছ ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু যোনটো নতুনকৈ সাবস্ক্রাইব কৰি দিব আৰু গাছ আমি এনেকুৱা যদি চেনেলৰ ভিডিঅ' লাগে আমাক গাছ কমেণ্ট কৰি দিব আমি গাছ এনেকুৱা ভিডিঅ' বনাম তো আজিলৈকে বাই তো গাছ বোকাটো চোৱা কাৰ্য হৈছে হাৰাটো গাছ